NPS বাতিল করো OPS প্রদান করো OPS প্রদান করো OPS প্রদান করো NPS বাতিল করো We want NPS we want OPS we want justice Scrap NPS. We want OPS. Scrap NPS. Restore OPS. Scrap NPS. Restore OPS. আমাৰ যোনটো নতুন পেঞ্চন স্কিম চৰকাৰে যোনটো প্ৰচলিত কৰিছে NPS ইয়াত আমাৰ পৰিয়ালৰ কোনো ভৱিষ্যত সুৰক্ষিত নহয় এটা বস্তু আমি দেখা পাইছোঁ NPSত চাকৰি কৰি গোটেই জীৱন চাকৰি কৰাৰ পিছত এটা মানুহ 30-40 বছৰমান ছাৰ্ভিচ দিয়াৰ পিছত সেই মানুহজনৰ পৰিয়ালে পেঞ্চন কিমান পাইছে 800 টকা 1500 টকা 1200 টকা এনেকুৱা তো সেইটো আমাৰ ভৱিষ্যত সুৰক্ষা কৰাৰ কাৰণে আমি পুৰণা যোনটো পেঞ্চন স্কিম আছিলে সেই পেঞ্চন স্কিমটো প্ৰৱৰ্তন কৰাৰ কাৰণে আমি আজিৰ এই ধৰ্মঘটটো গোটেই দেশব্যাপী চলি আছে গোটেই ৰাজ্যব্যাপী চলি আছে আমাৰ শান্তিপুৰ হাইস্কুলতো আমি এইখিনি সাব্যস্ত কৰিলোঁ চৰকাৰে আমাক এইটো দিবই লাগিব আমাৰ এইটো প্ৰাপ্য হয় আমাৰ এইটো অধিকাৰ হয় এইখিনি কাৰণে আমি এই আন্দোলন আমাৰ অব্যাহত থাকিব আৰু ইয়াতে এটা কথা আমি ক'বলৈ কুণ্ঠাবোধ কৰা নাই যে সুপ্ৰিম কোৰ্টৰ পৰা এটা ৰায়ো আহিছে তথাপিও এই চৰকাৰখনে এই বস্তুটো দিয়া নাই এতিয়ালৈকে গতিকে আমাৰ যোনটো অধিকাৰ আমাৰ যোনটো প্ৰাপ্য সেইটো পোৱাৰ কাৰণে আমি এই সংগ্ৰাম চলাই থাকিম আগন্তুক দিনত এইটো হ'ল যে নিউ পেঞ্চন স্কিম গোটেই ভাৰতবৰ্ষতে নিউ পেঞ্চন স্কিম যি নেকি প্ৰৱৰ্তন কৰা হ'ল সেই নিউ পেঞ্চন স্কিমটো আমি বন্ধ কৰিবলৈ আমি ধৰ্ণা বহিছোঁ কাৰণ সেই NPS স্কিমটো আমাৰ কৰ্মচাৰীসকলৰ কাৰণে বহুতেই মাধমাৰ গতিকে আমি সেইটো স্ক্ৰেপ কৰিব লাগে আমি ডিমাণ্ড কৰিছোঁ চৰকাৰৰ ওচৰত আজি এটা কাৰ্যসূচী এইটো কৰ্মবিৰতি কাৰ্যসূচী গোটেই অসমত গোটেই আমাৰ NPS কৰ্মচাৰীসকলে আজি এইটো কাৰ্যসূচী পালন কৰি হৈ আছে এতিয়া প্ৰত্যেকটা স্কুল কলেজ বা যিকোনো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত আজি NPS কৰ্মচাৰীসকলে এই কৰ্মবিৰতি এটা পালন কৰি আছে আজি আমি শান্তিপুৰ হাইস্কুলৰ যিমানবিলাক আমাৰ NPS কৰ্মচাৰীসকল আছে আজি আমি শান্তিপুৰ হাইস্কুলৰ প্ৰাংগণত সেই কাৰ্যসূচীটো আমি পালন কৰি আছোঁ অফিচটো অল পেঞ্চন স্কিমটো বহুতো সা সুবিধা আছে এই অল পেঞ্চন স্কিমত যিমানখিনি সা সুবিধা আছে তাৰ মানে প্ৰায় 20% সা সুবিধা NPSত নাই গতিকে আমি সেইটো আমি স্ক্ৰেপ কৰিবলৈ আমি খুজিছোঁ দাবী কৰিছোঁ চৰকাৰৰ ওচৰত যেতিয়ালৈকে আমি মানে এইটো অল পেঞ্চন স্কিম আমি নাপাওঁ তেতিয়ালৈকে আমি এইটো আন্দোলন কাৰ্যসূচী চলাই যাম এইটো 2005 চনৰ পিছৰ পৰা যিমানবিলাক ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক মানে নতুন মানে এপইণ্টমেণ্ট হৈছে সেইবিলাকক NPS স্কিমত অন্তৰ্ভুক্ত কৰা হৈছে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা গতিকে সেইটো আমি স্ক্ৰেপ কৰিব খুজিছোঁ এইটো আমি বন্ধ কৰিব খুজিছোঁ আমি অল পেঞ্চন স্কিম বা OPS স্কিমটো আমাক লাগে বিভিন্ন ৰাজ্যতো লাগু হৈছে তেনেকৈ হৈ আছে সুপ্ৰিম কোৰ্টে হয়তো মানে ৰায়দান দিছে যে OPS প্ৰৱৰ্তন কৰাৰ কাৰণে অলৰেডি সুপ্ৰিম কোৰ্টে ৰায় দিছে ফাইনেল ডিচিশ্যন দিছে কিন্তু আমাৰ চৰকাৰখনে এতিয়ালৈকে এইটো প্ৰৱৰ্তন কৰা নাই এতিয়ালৈকে আৰু আপোনালোকে কলা বেজ লগাইছে হয় সেইটো আমাৰ প্ৰতিবাদী কল্পে সেইটো আমি কলা বেজ পৰিধান কৰিছোঁ আমাৰ প্ৰতিবাদ কৰিছোঁ সেইকাৰণে আমি কলা বেজ পৰিধান কৰিছোঁ ইয়াত আমি প্ৰায় আমাৰ ইমান শিক্ষক নাই কিছুমান আমাৰ অফিচত আছে 15-20জনমান আমি অংশগ্ৰহণ কৰিছোঁ এতিয়া